হৃদয় এক বিজ্ঞাপন। অনুৰাধা শৰ্মা পূজাৰী। আজিৰ খণ্ডটি অষ্টম খণ্ড। অফিচৰ নিমাখিত বিনয় নামৰ ল'ৰাটো গোবিন্দ হালদাৰৰ ল'ৰা। এসময়ত ৮০,০০০ মূৰৰ দাম উঠা গোবিন্দ হালদাৰ নক্সাল পাৰ্টীৰ মানুহ বুলি পিছলৈ হাত বান্ধি এফালৰ পৰা গুলিয়াই যোৱা বৌদ্ধভূমিৰ মৃতদেহৰ মাজৰ পৰাই যি গোবিন্দ হালদাৰ পলাই গৈ আকৌ সংগঠনটো জীয়াই তুলিবলৈ সক্ষম হৈছিল, সেই গোবিন্দ হালদাৰৰ একমাত্ৰ ল'ৰা বিনয়। সেই কথা গম পাই ভাস্বতী হতবাক হৈছিল। অবাক হৈছিল চিন্ময় আৰু প্ৰসেনৰ মুখৰ পৰা গোবিন্দ হালদাৰৰ জীৱনৰ ইতিহাস শুনি। সেয়া অন্য এক কলিকতা, ৪০ৰ দশকৰ কলিকতা, যিখন কলিকতালৈ প্ৰসেনৰ চিন্ময়ৰ মাক দেউতাক ৰিফিউজি হৈ আহিছিল, য'ত কবি সুকান্তই ক্ষুধাৰ ৰাজ্যে পৃথিৱী গদ্যময়, পূৰ্ণিমাৰ চান যেন জলসানুৰ ৰুটি লিখিছিল। এবাটি নিশনি খাবলৈ নাপায় ক্ষুধাত মৃত্যু হোৱা লক্ষ লক্ষ মানুহৰ ফুটপাথত পৰি থকা মৃতদেহ সহ্য কৰিব নোৱাৰি ইংৰাজৰ চৰকাৰী নিষেধাজ্ঞা অমান্য কৰি ষ্টেটছমেন কাকতৰ সম্পাদক ইয়েন ষ্টিফেন্সে ইংৰাজৰ হৈও কাকো পৰোৱা নকৰি ছবি প্ৰকাশ কৰি বিশ্ব তোলপাৰ লগাইছিল। যুদ্ধ আৰু আকালৰ সুবিধা লৈ ৰাতাৰাতি ধনী হোৱা ভাৰতীয় মানুহবোৰৰ মূল্যবোধ চিনাবলৈ গোবিন্দ হালদাৰহঁতে বন্দুকৰ শিক্ষাৰ বাদে একো শিক্ষাৰ বাটেই বিচাৰি পোৱা নাছিল। এনে এক সংঘৰ্ষতে গোবিন্দ হালদাৰৰ বাও কৰঙণত এটা গুলী সোমাইছিল। সেয়া প্ৰায় ৬০ৰ দশকৰ আগভাগৰ কথা। এমাহ পুলিচৰ ভয়ত গুলী নুলিওৱাকৈ ভয়ংকৰভাৱে জীয়াই আছিল গোবিন্দ হালদাৰ। এজন সহৃদয় ডাক্তৰে গোপনে কৰা চিকিৎসাত পিছলৈ ভাল হৈ উঠিছিল মানুহজন। বিয়াও কৰাইছিল। বিনয় জন্ম হোৱাৰ ৫ বছৰমান পিছৰ পৰা গোবিন্দ হালদাৰ চিৰকাললৈ শয্যাগত হৈছিল। এতিয়া এসময়ৰ সিংহৰূপী গোবিন্দ হালদাৰ পক্ষাঘাত ৰোগী। চিন্ময় প্ৰসেনহঁতে এই ইতিহাস শুনিছে মাক দেউতাকৰ মুখৰ পৰা। শ্ৰদ্ধা কৰিবলৈ শিকিছে গোবিন্দ হালদাৰৰ দৰে মানুহক। গোবিন্দ হালদাৰৰ চৰম দুৰ্দশা চাব নোৱাৰি সিহঁতেই বিনয়ক এই চাকুৰিত সুমুৱাই দিছে কম বয়সতে। চিন্ময় প্ৰসেন আজিৰ ল'ৰা, তথাপিও সিহঁতৰ শ্ৰদ্ধা জীয়াই আছে মানুহৰ ইতিহাস, জি উঠিছে জীৱনক নতুনকৈ পোৱাৰ হাবিয়াস। ভাস্বতীহঁতেও ছাত্ৰ আন্দোলন কৰিছিল। ৩টা অমূল্য শিক্ষাবৰ্ষক বিসৰ্জন দিছিল। বহু সমবয়সী শ্বহীদৰ আদ্য শ্ৰাদ্ধত ভাগ লৈছিল। জোৰ জ্বলাই শপত লৈছিল। তাৰপিছত বহু সমবয়সী নেতাক ৰাতাৰাতি ধনী হোৱা দেখিছিল। তাহাঁতৰ গাড়ীয়ে ধূলি উৰুৱাই যোৱা বাটত জাজিমুখৰ সুবৰ্ণ কলিতাক লগ পাইছিল। বিধৱা মাক সুবৰ্ণৰ একমাত্ৰ সন্তান পুলিচ মিলিটেৰীৰ মাৰত পংগু হৈছিল। এতিয়াও সেই ৰাজআলিৰ কাষৰ বটগছজোপাৰ তলৰ তিনিআলিৰ কেঁকুৰিটোতে মাহৰ প্ৰথম সপ্তাহত পংগু ল'ৰাটোলৈ ৰৈ থাকে বাছ ধৰিবলৈ সুবৰ্ণ কলিতা নামৰ বৃদ্ধাগৰাকী। চৰকাৰী হস্পিটেলত প্ৰতি মাহে ল'ৰাটোক এবাৰ দেখুৱায়। তালৈও এমাহ ৰ'ব লাগে, কাৰণ মাহৰ 10 দিন যোৱাৰ পিছত সুবৰ্ণ কলিতাই বিধৱা পেঞ্চন পায়। 5 কিলোমিটাৰ দূৰৰ হস্পিটেললৈ যোৱা খৰচ, ঔষধৰ খৰচৰ বাবে পেঞ্চনৰ টকাকেইটাই সকলো। প্ৰসেন চিন্ময়ৰ মনত সযত্নে পালিত ইতিহাসৰ তুলনাত এয়া সৌসিদিনাৰ কথা, অথচ কিমান পুৰণি সুবৰ্ণ কলিতাৰ হুমুনিয়া। ঘূৰাই দিব পাৰিবনে সুবৰ্ণ কলিতাক সেই বিশ্বাস কোনোবাই, যি বিশ্বাসেৰে বিধৱা মাতৃগৰাকীয়ে একমাত্ৰ সন্তানটিক ৰাজপথলৈ এদিন উলিয়াই দিছিল মিলিটেৰীয়ে চকুৰ আগত কামিহাৰ ভাঙিবলৈ দেশ আৰু জাতিৰ নামত। আছে জীয়াই কোনোবা চিন্ময়, প্ৰসেন, যি সামান্য শ্ৰদ্ধা কৰে সেইসকলক
যিসকলে বুকুৰ তেজেৰে ৰাজপথ ৰাঙলি কৰিছিল, যি এতিয়াও জীয়াই আছে ইতিহাস সাক্ষী কৰি সুবৰ্ণ কলিতাৰ পংগু পুত্ৰৰ দৰে। ভাস্বতী এই কথাবোৰ ভাবিলে নিজৰ অক্ষম অৱস্থাৰ বাবে খং উঠে, ক্ষোভ হয়। কিন্তু উপায় নাই। ক্লিবৰ দৰে চোৱাৰ বাহিৰে উপায় নাই। সকলো মানুহৰ কথাই বিজ্ঞাপন হৈ গৈছে। দ্বিজেন দাই কোৱাৰ দৰে 100% চৰ্বিহীন তেল খাইছোঁ বুলি বিজ্ঞাপন কৰাৰ দৰেই তাহাঁতে সকলো মানি ল'ব লাগিব। ফোনটো বাজি উঠিল। ভাস্বতীৰ ৰিচিভাৰ তুলিবলৈ ইচ্ছা নহ'ল। পুৰা 6 মাহৰ পিছত ভাস্বতীয়ে এটা দিন ছুটি লৈছে। প্ৰয়াগে কৈছিল কেইদিনমান পিছত ছুটি লোৱাৰ কথা। প্ৰয়াগ বাংগালুৰুলৈ যাব দূৰত। ভাস্বতীকো যাবলৈ লগ ধৰিছে। তেতিয়া ভাস্বতীৰ ইচ্ছা নহ'ল। আগতেও বহুতবাৰ এনেকুৱা হৈছে। কেতিয়াবা ভাস্বতী যায় দূৰত প্ৰয়াগৰ সৈতে। তাতো নিসংগতা। দিনটো হোটেলত অলপ সময় কটোৱা, কিতাপ পঢ়া, টিভি চোৱা, যিখিনি ঘৰতে কৰিব পাৰে তাই। প্ৰয়াগ পুৱাই ওলাই গৈছে। অফিচৰ পৰা বাহিৰে বাহিৰে কামলৈ যাব। ৰাতি ঘৰ পাবহি বুলি কৈছে আৰু নাপালেও খাই বৈ ভাস্বতীক শুই থাকিবলৈ কৈ গৈছে। অবিৰামভাৱে ফোনটো বাজিয়েই আছে। ভাস্বতী এইবাৰ বিৰক্তিৰে ৰিচিভাৰটো তুলি ল'লে। হেল্ল', কোন? মহুৱা? ভাস্বতী অবাক হৈ গ'ল। কিয়? মই বৰ ডিষ্টাৰ্ব কৰিলোঁ নেকি? আচলতে কালি অফিচলৈ ফোন কৰিছিলোঁ। তুমি ইতিমধ্যে ওলাই গৈছা অফিচৰ পৰা। আজি গম পালোঁ তুমি নাহা হেনো। প্ৰসেনৰ পৰা তোমাৰ ঘৰৰ নম্বৰলৈ ফোন কৰিলোঁ। মোৰ একো ডিষ্টাৰ্ব হোৱা নাই মহুৱা। মই আচৰিত হৈছোঁ হঠাৎ তোমাৰ মোলৈ ফোন কৰাৰ কি দৰকাৰ হ'ল বুলিহে। দৰকাৰতে তোমাৰ সৈতে চিনাকি হৈছিলোঁ। বিশ্বাস কৰা, মদৰ বটলটো আৰু ভৰ্তি চিগাৰেটৰ পেকেটটো পাই তোমাক মোৰ পৃথিৱীৰ আটাইতকৈ আপোন মানুহ যেন লাগিছিল। ভাস্বতীৰ খং উঠি গ'ল মহুৱাৰ কথাত। তাই স্পষ্টভাৱে ক'লে, শুনা, তুমি জীৱনটোক কি বুলি গ্ৰহণ কৰিছা মই নাজানো, কিন্তু এই মুহূৰ্তত তোমাৰ সৈতে একো কথা পাতিবলৈ মোৰ মন যোৱা নাই। ভাস্বতী, প্লিজ শুনা, আচলতে তোমাক মই ধন্যবাদ জনাব খুজিছিলোঁ। দৰকাৰ নাই। এটা মদৰ বটল আৰু চিগাৰেটৰ পেকেট এটাৰ বাবে ধন্যবাদৰ প্ৰয়োজন নাই। ভাস্বতীয়ে খঙতে ফোনটো থৈ দিব খুজিছিল। সিফালৰ পৰা মহুৱাৰ কাতৰ অনুৰোধ ভাহি আহিল। প্লিজ ভাস্বতী, মোৰ কথা শুনা। মই তোমাক নোটবুকখনৰ কাৰণেহে ধন্যবাদ দিছোঁ। কেইবাটাও কোম্পানীত খবৰ কৰিলোঁ, মোলৈ এটাও কাম নোলাল। অৱশেষত নোটবুকখনৰ এটা নম্বৰত ফোন কৰিলোঁ। ডাবল অক্স লেডাৰ কোম্পানী। কলিকতাত নতুনকৈ ব্ৰাঞ্চ খুলিছে। এই কোম্পানীটোৰ সৈতে মোৰ কেতিয়াও সম্পৰ্ক নাছিল। কিন্তু আচৰিত কথা, ডাবল অক্সৰ মেনেজিং ডাইৰেক্টৰে মোক পাব্লিক ৰিলেশ্যনত ল'লে। মোৰ কাৰণে নহ'লেও তুমি মোৰ কণমান ছোৱালীজনীৰ ফালৰ পৰাই প্ৰকাশ কৰা কৃতজ্ঞতা গ্ৰহণ কৰা। বেচেৰীৰ 2 মাহ স্কুল ফিজ মই দিব পৰা নাছিলোঁ। এতিয়া ভাবি চোৱাচোন, নোটবুকখন সযত্নে থৈ দি কিন্নৰীৰ জীৱনত কিমান উপকাৰ সাধিলা তুমি। ভাস্বতীয়ে সেই মুহূৰ্তত কি ক'ব ভাবি নাপালে। উৎফুট ছোৱালী মহুৱা। তাই জীৱনত এনে চৰিত্ৰ লগ পোৱা নাই। ভাস্বতীয়ে যথাসম্ভৱ শান্তস্বৰেৰে ক'লে, মহুৱা, তোমাক মই অলপ সময় লগ পাইছিলোঁ। প্ৰসেনে তোমাৰ কথা কৈছে মোক। তুমি প্ৰতিভাময়ী। এনেকৈ তোমাৰ নিজৰ ওপৰতে অত্যাচাৰ চলাইছা কিয়? অন্ততঃ তোমাৰ ছোৱালীজনীৰ বাবে তুমি ভালদৰে বাচি থকা উচিত। তোমাৰ অবিহনে তাইৰ কোন আছে? কেইমুহূৰ্তমান নীৰৱতা পাৰ হৈ গ'ল।
ভাস্বতীয়ে একো শাৰী শব্দ নাপাই চিঞৰিলে, হেল্ল' হেল্ল' মহুৱা, শুনিছানে? শুনিছোঁ ভাস্বতী। জীৱন সম্পৰ্কে তোমাৰ ধাৰণা কি মই নাজানো, কিন্তু মই বুজো জীৱনক গঢ় দিব নোৱাৰি মানুহে কোৱা মতে। তুমি তোমাৰ ইচ্ছাৰে জীৱনটো পাইছানে নাই নাজানো। মই বুজো জীৱন মানে এক অন্তহীন সন্ধান, এক বিশৃংখল শব্দৰ অভিধানৰ পৰা। তুমি কেৱল বিচাৰিয়ে আছা তোমাৰ ইপ্সিত শব্দটো। তাৰ নামেই জীৱন। এক বিমূৰ্ত বাসনাৰে তুমি তোমাৰ অজ্ঞাতে খেদি ফুৰিছা এক সত্য, বঞ্চনা নকৰা সত্য, যাক জীৱন বুলি গ্ৰহণ কৰিছোঁ। সেই বঞ্চনাৰ মাজেৰে বিচাৰি ফুৰিছোঁ এক অমৃতময় শব্দৰ সত্য, জীৱন। হঠাতে মহুৱাই খিলখিলাই হাঁহি দিলে। তোমাক মই বৰ কৰিছোঁ ভাস্বতী, চৰি। তুমি খুব সহজ সৰল ছোৱালী। প্ৰথম দিনাই ভাবিছিলোঁ এই বিজ্ঞাপনৰ প্ৰতিযোগিতালৈ তুমি কিয় আহিলা? যিজনী ছোৱালীয়ে কবিতাৰ বাবে এখন অচিনাকি নোটবুক থৈ দিয়ে মাহৰ পিছত মাহ, মেনেজমেণ্টৰ বিপক্ষে গৈ গীতা বসুক বিজ্ঞাপন দিয়ে, তুমি সেই খবৰ ক'ত পালা মহুৱা? ভাস্বতীয়ে আশ্চৰ্য প্ৰকাশ কৰিলে। গীতা বসুৱে ক'লে, তুমি সাংঘাতিক ছোৱালী। অহাৰ কেইমাহমানতে মোক গীতা বসুক ঋণত ডুবাই পেলালা। কৃতজ্ঞতাবোধ যাৰ থাকে তেওঁ তোমাৰ কথা কিয় নক'ব? মই বাসৱ বেনাৰ্জীৰ পৰা ইয়াৰ বাবে কথা শুনিছোঁ। প্ৰথম আৰু নতুন বুলি ক্ষমা কৰি দিছে। ইয়াৰ পিছত এনেকুৱা হ'লে নিশ্চয় মই চাকৰি এৰিব লাগিব। ভাস্বতীয়ে ক'লে, তুমি তোমাৰ বিবেকক সুধি কাম কৰি যাবা। বিবেকক ফাঁকি দি সকলোকে প্ৰত্যয় নিয়াব পাৰিবা, কিন্তু নিজক নোৱাৰা। তুমি তোমাৰ বিবেকক সুধিয়ে প্ৰত্যেকটো কাম কৰানে? ভাস্বতীয়ে আকৌ মহুৱাক সুধিলে। পৰাপক্ষত কৰোঁ, মাজে মাজে পলাওঁ। বিবেকৰ সৈতে মোৰ কাজিয়া হয়, মান অভিমান হয়, প্ৰেম হয়। এক অৰ্থত মোৰ জীৱনৰ প্ৰজ্ঞাত বিবেক বন্ধু। ভাস্বতী, তোমাৰ সৈতে কথা পাতি ভাল লাগিছে। যদি বেয়া নোপোৱা তোমাৰ সৈতে কথা পাতিম আকৌ এদিন। আজি মোৰ বৰ লৰালৰি। কিয়, অফিচৰ পৰা কেনিবা যাবা? নাযাওঁ, মানে এজন নতুন পুৰুষ বন্ধু জুটিছে, মোৰ মেনেজিং ডাইৰেক্টৰ সম্ৰাট সান্যাল। সম্ৰাট সান্যাল নামটো খুব শুনা যেন লাগিছে। এছ তেওঁৱেই নেকি? খুব মতগৰ্বী, কোনোবা কোম্পানীয়ে দিয়া পাৰ্টিলৈ নাহে, অক্সফৰ্ডৰ গ্ৰেজুৱেট, কোটিপতি, অসম্ভৱ খেয়ালী স্বভাৱৰ। ভাস্বতী, তুমি ইমানবোৰ কথা জানা যেতিয়া কামত বেছ পুক্ত হৈ উঠিছা। ডাবল অক্স এছৰে কোম্পানী। আৰু এইটোও জানি থোৱা এছ বৰ্তমান মহুৱাৰাৰ প্ৰেমত বন্দী। এছৰ বিদেশী পত্নীও কথাটো গম পাইছে। আজি সম্ৰাটৰ সৈতে কিছু দূৰলৈ যাম মই। তুমি সম্ৰাটক ভাল পাইছা নেকি? মহুৱাই খিলখিলাই হাঁহি দিলে, পাহাৰীয়া ঝৰ্ণাৰ দৰে হাঁহি। তুমিও যে, মই সম্ৰাটক কিয় ভাল পাম? প্ৰেমত আকণ্ঠ ডুবি সম্ৰাটৰ পত্নীয়ে নিজৰ দেশ ত্যাগ কৰি গুচি আহিল। তেওঁকে সম্ৰাটে ভাল পাবলৈ শিকা নাই। সম্ৰাটে মোৰ সান্নিধ্য বিচাৰে। মাজে মাজে চন্দনৰ দৰে কথা কৈ মোক আকৰ্ষণ কৰে। প্ৰেম মোৰ এবাৰেই ঘটিছিল ভাস্বতী। সেই প্ৰেমৰ দুটা অস্তিত্বক লৈ মই জীয়াই আছোঁ। কিন্নৰী আৰু তুমি সযতনে থোৱা নোটবুকখন। খটকৈ লাইনটো কাটি গ'ল। ভাস্বতী নিশ্চুপ হৈ বহি থাকিল কিছুপৰ। মহুৱাৰ সৈতে প্ৰথমে কথা পতাৰ ইচ্ছা নাছিল ভাস্বতীৰ, কিন্তু মহুৱাৰ কথাৰ আকৰ্ষণে
চুম্বকে লোহা টানি নিয়াৰ দৰে ভাস্বতীক কৌতূহলী কৰি তুলিছিল। মহুৱাই নিজৰ মৰ্জিত সকলো কাম কৰে। ইমান খোলাখুলিকৈ এজনী নাৰীয়ে যৌনতাৰ কথা ক'ব পাৰে বুলি ভাস্বতীৰ কল্পনাৰো অতীত আছিল। মহুৱা প্ৰকৃততে কি? চিন্ময়ে কোৱাৰ দৰে চৰিত্ৰহীনা? মহুৱাইতো একো গোপন কৰা নাই। ভাস্বতীক কোৱাৰ দৰে মহুৱাই সকলোকে ব্যক্তিগত জীৱনৰ কথা উবুৰিয়াই কয় নেকি? বিস্ময়কৰ জীৱনৰ সংজ্ঞাক লৈ জীয়াই আছে মহুৱা। মহুৱাৰ কথাবোৰ যেন ৰহস্যময় অনুভূতিৰ মায়াজালত বন্দী একোটা কবিতা। ভাল বেয়া সংজ্ঞা দিয়াৰ তাত ভাস্বতীৰ অধিকাৰ নাই। মহুৱাই ভাস্বতীৰ জীৱনত এক বিস্ময়কৰ কৌতূহলৰ সৃষ্টি কৰি গ'ল। ভাস্বতীয়ে বিচনাত বাগৰ দিলে। হাত দিলতেই পোৱা টেপ ৰেকৰ্ডাৰটোৰ ফালে বাগৰি গৈ বিচনাৰ শেষ কোণত উপস্থিত হ'ল। এটা ৰবীন্দ্ৰ সংগীতৰ কেছেট লগাই দিলে। বাহিৰত সন্ধিয়া লাগিছে নিশ্চয়, ভিতৰখন অন্ধকাৰ হৈ গৈছে। বহু সময় পাৰ হৈ গ'ল মহুৱাৰ সতে। কম পাৱাৰৰ টেবুল লেম্পটো তাই জ্বলাই দিলে। চেটাৰ আৰু ভায়লিনৰ মূৰ্ছনাৰ মাজেৰে ভাহি আহিছে ভাস্বতীয়ে বহু সময় ধৰি খিৰিকীৰ নক্সা কটা ৰ'দত ধৰি আকাশলৈ চাই ৰ'ল। অত্যুত সেউ সূৰুজৰ সেন্দুৰীয়া আঁচ। চৰাইবোৰ বাহলৈ উভতিছে। নয় কিছুতো পাৱাৰ তৰে, নাই কিছু তাৰ দাবী, বিশ্বহতে হাৰিয়ে গৈছে স্বপ্নলোকেৰ চাবি। ফোন বাজি উঠিল। ভাস্বতীয়ে উদাস মনেৰে ৰিচিভাৰ তুলিলে। স্বাতী, কি কৰিছা? ভাস্বতীৰ বুকু ভেদি ক্ৰন্দন ওলাই আহিব খুজিলে প্ৰয়াগৰ মাত শুনি। গান শুনিছোঁ, কষ্টেৰে উচ্চাৰণ কৰিলে তাই। স্বাতী, মাচি আহিছেনে? ৰাতিৰ সাজ ৰান্ধিলেনে নাই? ভাস্বতীৰ চকু দুটা উজ্বলি উঠিল। তুমি কেইটাত পাবাহি? মাচিক আজি ৰাতি আহিবলৈ কোৱাই নাই। মই ৰান্ধিম আজি। কি খাবা কোৱা? নহয় স্বাতী, মই আজি যাব নোৱাৰিম। হালদিয়াৰ প্ৰজেক্ট ছাইটলৈ যাম। এখন মিটিং আছে। ৰাতি হ'ব। কাইলৈ পুৱাই পাই যামগৈ। মাচিৰ কথা সুধিছিলোঁ, মানে মই নাথাকিলে তুমি খোৱা বোৱাত মন কাণেই নিদিবা নহয়। তোমাৰ স্বভাৱ মোৰ জনা আছে। ভাস্বতী মনে মনে ৰ'ল। স্বাতী, শুনজনী, মই জানিছোঁ তোমাৰ খং উঠিছে। প্লিজ আজি খং নকৰিবা। অহা শনিবাৰে মই ছুটি ল'ম। শনি দেওবাৰ মিলাই ক'ৰবাত ফুৰিবলৈ যাম। হ'ব দিয়া, আৰু কিবা ক'বানে? স্বাতী, মই বুজিছোঁ তুমি কি বিচাৰিছা। খুব সোনকালে আমাৰ সংসাৰলৈ তৃতীয় অতিথি আনিম। এটা ভাল খবৰ দিওঁ, মোৰ এটা প্ৰমোশ্যন হ'ব। তোমাক কথা দিছিলোঁ নহয়, এই প্ৰমোশ্যনৰ পিছতে আমাৰ সংসাৰলৈ তৃতীয় ব্যক্তি আহিব বুলি। নাও চিয়াৰ আপ মাই লাভ। ভাস্বতীয়ে হাঁহিবলৈ যত্ন কৰিলে। তুমি ঘূৰি আহা, কাইলৈ কথা পাতিম। বাই শুন। বাই। প্ৰয়াগৰ মাত বিচ্ছিন্ন হৈ গ'ল। ভাস্বতীয়ে বিচনাখনত বাগৰ দিলে আকৌ। এটা সন্তানৰ কথা ভাস্বতীয়ে নভবা নহয়। প্ৰয়াগে কৈছিল ফিনান্সিয়েলি অলপ আৰু চাউণ্ড নোহোৱালৈকে সন্তানৰ কথা ভাবিব নোৱাৰি। ভাস্বতীয়ে অন্য ধৰণে চিন্তা কৰে। এটা সন্তান জন্ম দি লালন পালন কৰাৰ তৃপ্তি থাকিব পাৰে, কিন্তু এজন পূৰ্ণাংগ মানুহৰ জীৱন এটা সন্তানৰ মাজতে আবদ্ধ হ'ব পাৰে জানো? 10জন বিবাহিত মানুহৰ দৰে সিহঁতেও এটা সন্তান জন্ম দিব। তাৰপিছত প্ৰয়াগ
আৰু ব্যস্ত হ'ব। ঘূৰি আহিবনে আগৰ দৰে প্ৰয়াস? স্বপ্নৰ চাবি দেখোন হেৰাই গৈছে ক্ৰমান্বয়ে। পৃথিৱীৰ পৰাই হয়তো হেৰাই গৈছে স্বপ্নৰ চাবি। হয়তো মোহোৱাৰ কথাই ঠিক। জীৱন মানেই এক অন্তহীন অনুসন্ধান, বিশৃংখল শব্দচয়ন। ভাস্বতীয়ে নিজেও বিচাৰি পোৱা নাই তাৰ অৰ্থ। আজিৰ খণ্ডটি ইমানতেই সামৰিছোঁ। অহা খণ্ডটিলৈ মই অচিৰে আপোনালোকৰ ওচৰত উপস্থিত হ'ম। আপোনালোকৰ সুবিধাৰ্থে হৃদয় এক বিজ্ঞাপনৰ ইতিমধ্যে পৰিৱেশিত প্ৰতিটো খণ্ডই ইউটিউবত উপলব্ধ হৈছে। ধন্যবাদ।